কবিৰত্ন সৰস্বতী কোনজন শাসকৰ ৰজাৰ কবি আছিল? অপশ্যন বি ইন্দ্ৰনাৰায়ণ। গুৱাহাটী কটন কলেজৰ প্ৰতীক চিহ্নটো কোনে অংকন কৰিছিল? অপশ্যন ডি মহেন্দ্ৰ ফুকন। ভাৰতক কোনখন ৰাজ্যক মছলা ৰাজ্য বুলি কোৱা হয়? অপশ্যন ডি কেৰালা ৰাজ্য। 1981 আৰু 82 অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতি কোন আছিল? অপশ্যন চি সীতানাথ ব্ৰহ্মচৌধুৰী। জয়ন্তীয়া সাম্ৰাজ্যৰ প্ৰথমজন শাসনকৰ্তা কোন আছিল? অপশ্যন এ প্ৰভাত ৰায়। অসম উপত্যকাৰ সাহিত্য বঁটাৰ সৰ্বপ্ৰথম কাক প্ৰদান কৰা হয়? অপশ্যন এ ভৱেন্দ্ৰনাথ শইকীয়া। কিমান চনত কটন কলেজক এখন বিশ্ববিদ্যালয়ত পৰিণত কৰা হয়? অপশ্যন বি 2017 চনত। এছিয়ান ডেভেলপমেণ্ট বেংকৰ মুখ্য কাৰ্যালয় ক'ত আছে? অপশ্যন বি ফিলিপাইনত। কোনটো পঞ্চবাৰ্ষিক যোজনাত নবাৰ্ড বেংকৰ প্ৰতিষ্ঠা হয়? অপশ্যন চি ষষ্ঠ যোজনা। তুংখুঙীয়া বুৰঞ্জী কোঁৱৰ বিদ্ৰোহ প্ৰসিদ্ধ গ্ৰন্থৰ লিখক কোন? অপশ্যন এ সূৰ্যকুমাৰ ভূঞা। নিম্নলিখিত কোনটো ভিটামিনৰ অভাৱত মানৱ শৰীৰত জনন শক্তি কমি যায়? অপশ্যন ডি ভিটামিন ই। কিমান চনত সূৰ্যকুমাৰ ভূঞা ব্ৰিটিছৰ পৰা ৰায় বাহাদুৰ উপাধি লাভ কৰিছিল? অপশ্যন এ 1933 চনত। অবিভক্ত ভাৰতত প্ৰথম কোনে বাজেট উত্থাপন কৰিছিল? অপশ্যন বি মনমোহন ছেত্ৰী। মীৰাখেট সমিতি নিম্নলিখিত কোনটো ক্ষেত্ৰৰ বাবে গঠন কৰা হয়? অপশ্যন চি হস্তশিল্প ক্ষেত্ৰ। নিম্নলিখিত কোনটো ভিটামিনৰ অভাৱত চুলি পকি যোৱা দেখা যায়? অপশ্যন ডি ভিটামিন B3। গুৱাহাটী কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া উপাচাৰ্য কোন আছিল? অপশ্যন এ সূৰ্যকুমাৰ ভূঞা। ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ চহৰত বসবাস কৰে? অপশ্যন বি 31.2 শতাংশ। ভাৰতীয় অৰ্থনীতি উদাৰীকৰণ পিতৃ বুলি কাক কোৱা হয়? অপশ্যন চি ডক্টৰ মনমোহন সিং। কিহৰ বাবে আপেলৰ ৰং ৰঙচুৱা বৰণ হয়? অপশ্যন ডি এন্থোচায়ানিন। ভাৰতৰ কোনখন ৰাজ্যৰ মহিলা সাক্ষৰতা হাৰ আটাইতকৈ কম? অপশ্যন বি গুজৰাট ৰাজ্য। সমগ্ৰ ভাৰতত মুঠ কিমানটা ক্ষেত্ৰীয় গ্ৰামীণ বেংক আছে? অপশ্যন চি ভাৰতত মুঠ 56টা ক্ষেত্ৰীয় গ্ৰামীণ বেংক আছে। অসমৰ কোনজন ব্যক্তিক শোণিত কোঁৱৰ বুলি জনা যায়? অপশ্যন ডি গজেন বৰুৱা। বৰ্তমান ভাৰতত মুঠ কিমানটা ৰাষ্ট্ৰীয়কৃত বেংক আছে? অপশ্যন চি 12টা বেংক। 12 চহৰীয়া ভাওনা মহোৎসৱ কোনখন জিলাত আয়োজন কৰা হয়? অপশ্যন ডি শোণিতপুৰ জিলাত। নিম্নলিখিত ভাৰতৰ সৰ্বনিম্ন লিংগ অনুপাত ৰাজ্য কোনখন? অপশ্যন বি হাৰিয়ানা। অসমৰ ধেমাজি জিলাক পূৰ্বতে কি নামেৰে জনা গৈছিল? অপশ্যন এ বানলুং। ভাৰতত কোনখন ৰাজ্যত শিশু শ্ৰমিকৰ সংখ্যা আটাইতকৈ বেছি? অপশ্যন চি উত্তৰ প্ৰদেশত। ভাৰতত বিদেশী মুদ্ৰা নিয়ন্ত্ৰণৰ ওপৰত কাৰ অধিকাৰ থাকে? অপশ্যন চি RBI বেংকৰ। 2021 অসম সাহিত্য বঁটা কাক প্ৰদান কৰা হৈছে? অপশ্যন এ নন্দিতা দেৱী। কিমান চনত মামণি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল? অপশ্যন বি 2000 চনত। কাৰ শাসন কালত ভাৰতত প্ৰথম ডাক সেৱা আৰম্ভ হৈছিল? অপশ্যন ডি লৰ্ড ডেলহাউচি।